নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আমাৰ দেশত যেতিয়া এখন আইন আনে তেতিয়া কি হয়? প্ৰথমতে এইখন লোকসভাত যায়, তাৰ পাছত সেইখন ৰাজ্যসভাত যায় আৰু তাৰ পাছত সেইখন ৰাষ্ট্ৰপতিৰ ওচৰত যায় আৰু ৰাষ্ট্ৰপতিয়ে তাত ছিগনেচাৰ কৰি দিয়াৰ পাছত সেই আইনখন আমাৰ দেশত ইমপ্লিমেণ্ট হয়। এতিয়া লোকসভাৰ ক্ষেত্ৰত চাব গ'লে তাৰ যিটো ইলেকশ্যন সেইটো ডাইৰেক্ট হয়। সেইটো আমাৰ মানে জেনেৰেল পাব্লিকে ভোট দিয়ে আৰু যিটো পাৰ্টিয়ে তাত মেজৰিটি শ্ব' কৰে, প্ৰুভ কৰে, সেই পাৰ্টিটোৱে চৰকাৰ বনায়। আৰু ইপিনে ৰাজ্যসভাত কি হয়, তাৰ যিবিলাক MP তাৰ ডাইৰেক্ট ইলেকশ্যন নহয়। তাত আমাৰ জেনেৰেল পাব্লিকে ভোট নিদিয়ে। তাত ইনডাইৰেক্ট ইলেকশ্যন হয়। তাত মন্ত্ৰী MLA বিলাকে তাত ভোটিংটো কৰে। এতিয়া কথাটো হ'ল, লোকসভাখন থকাৰ পিছত এক্সট্ৰাকৈ ৰাজ্যসভাখনৰ কিয় আনিব লগা হয়? তাকো এনেকুৱা এটা লেংৰি প্ৰচেছ কৰি পেলাই। তাত মন্ত্ৰী MLA ভোট দিব, তাকো তাত সাধাৰণ ৰাইজে কোনো ভোট নিদিয়ে আৰু তাৰ পৰা কোনো ধৰণৰ চৰকাৰো নহয়। চ' আজিৰ ভিডিঅ'টোত মই এই সম্পৰ্কে ক'ম যে আমাক ৰাজ্যসভাখন কিয় জৰুৰী। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব। এতিয়া আহোঁ আপোনাৰ প্ৰশ্নৰ উত্তৰলৈ। ফৰ এক্সাম্পল এটা এক্সাম্পল লৈ কথাটো কৈছোঁ। ধৰি লওক কালি এখন আমাৰ কেন্দ্ৰীয় চৰকাৰে এখন আইন এখন আনিলে, প্ৰস্তাৱ দিলে লোকসভাত। চ' সেইখন লোকসভাত পাছো হ'ল। কিন্তু কথাটো হ'ল, সেই আইনখনক লৈ আমাৰ যিবিলাক ৰাজ্য চৰকাৰ আছে সিহঁতৰ কিছু অশান্তি হ'ল যে আমাক এনেকুৱা আইন এখন নালাগে বা এইখন আইনে আমাক ক্ষতি কৰিব। তেতিয়া তেওঁলোক ক'ত যাব? কাৰণ লোকসভাততো তেওঁলোকৰ নচলে, ইয়াত কেন্দ্ৰীয় চৰকাৰৰ সংখ্যাগৰিষ্ঠ থাকিব, গতিকে তেওঁলোকে বিন্দাছ তাত পাছ কৰাই দিব। চ' তেতিয়া কি হ'ব, ৰাজ্য চৰকাৰবিলাকৰ তেতিয়া শেষ উপায় হ'ব ৰাজ্যসভা। শেষ উপায় বুলি নকওঁ, তাৰপিছত ছুপ্ৰিম কোৰ্টত যাব পাৰিব বা সেইবিলাক বহুত প্ৰচেছ থাকিব। কিন্তু ধৰক আইনী হিচাপত ধৰক পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমত গ'লে তেওঁলোকৰ শেষ উপায় ৰাজ্যসভা হ'ব। এতিয়া ৰাজ্যসভাত যিবিলাক MP আহে তাত কি হয়, সেইবিলাক ৰাজ্যৰ পৰা নিৰ্বাচিত হৈ আহে। তাত মন্ত্ৰী MLA বিলাকে ভোট দিয়ে আৰু ৰাজ্যসভাৰ ইলেকশ্যনটো এনেকুৱা নহয় যে লোকসভাৰ নিচিনা নহয় যে একেলগে চববিলাক ইলেকশ্যন হয়, নহয়। তাত চববিলাক মেম্বাৰৰ একেলগে ইলেকশ্যন নহয়। হয়তো ইখন ৰাজ্যৰ বেলেগ, সিখন ৰাজ্যৰ বেলেগ। চ' একেলগে চববিলাক মেম্বাৰ তাত সলনি নহয়। আৰু লোকসভাত কি হয়, আপোনাৰ বিল এখন পাছ কৰিবৰ কাৰণে সংখ্যাগৰিষ্ঠ হ'লেই হ'ল। কিন্তু ৰাজ্যসভাত তেনেকুৱা নহয়। ৰাজ্যসভাত 2/3 মেজৰিটি লাগিব। যিমান সদস্য থাকিব তাৰে 2/3 সেই বিলখনক ছাপোৰ্ট দিব লাগিব। তেতিয়া সেইখন বিল পাছ হ'ব। চ' কি হয়, আমাৰ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমত এই ৰাজ্যসভাখনে আমাৰ ডেম'ক্ৰেচি ষ্ট্ৰং কৰে। ডেম'ক্ৰেচি কেনেকৈ ষ্ট্ৰং কৰে, যে কেন্দ্ৰীয় চৰকাৰে নিজৰ ইচ্ছামতে চব কাম কৰিব নোৱাৰে। ৰাজ্য চৰকাৰৰ ধৰক সহযোগ বা মতামত নোলোৱাকৈ কেন্দ্ৰীয় চৰকাৰে কোনো আইন পাছ কৰিব নোৱাৰে। আৰু এই ছিষ্টেমৰ কাৰণে ৰাজ্যসভাখন খুবেই দৰকাৰী হয়। চ' চাব গ'লে আমাৰ ৰাজ্যসভাৰ এইটোৱে গুৰুত্বপূৰ্ণ। ইয়াত এটা মই একদম ৰিয়েল লাইফ এটা এক্সাম্পল লৈছোঁ আৰু সেইটো হৈছে আৰ্টিকল 370। যেতিয়া আৰ্টিকল 370 এব্ৰগেট হৈছিলে বা ধ্বংস কৰিছিলে, তেতিয়া আমাৰ কেন্দ্ৰীয় চৰকাৰে কি কৰিছিলে, সেইখন প্ৰথমে ৰাজ্যসভাত লৈ গৈছিলে। তাৰ এটা পলিটিকেল ৰিজন এটা আছে। কেনেকুৱা ৰিজন? লোকসভাততো কেন্দ্ৰীয় চৰকাৰ বিজেপি গভৰ্ণমেণ্টৰ ফুল ছাপোৰ্ট, টোটেলি মেজৰিটি, গতিকে সিহঁতে আৰামত পাছ কৰি দি দিব। ৰাজ্যসভাত বিজেপিৰ 2/3 ভোট তেতিয়া নাছিলে, অকল বিজেপিৰ। চ' তাৰ কাৰণে সিহঁতে কি কৰিলে, প্ৰথমতে ৰাজ্যসভাত লৈ গ'ল, তাত পাছ কৰাই দিলে। কেনেকৈ পাছ কৰালে সেইটো তেওঁলোকৰ ইনচাইড ষ্টৰী, সেইবিলাক আৰু আমি নাযাওঁ তাত। চ' তেওঁলোকে তাত প্ৰথমতে পাছ কৰি দিলে ৰাজ্যসভাত। তাৰপিছত তেওঁলোকে লোকসভাত আনিছে। এতিয়া চাওক, ৰাজ্যসভাই কিমান এটা ৰোল প্লে কৰে আমাৰ ডেম'ক্ৰেচিত। চ' আজিৰ ভিডিঅ'টোত এইটোৱে। চ' আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।